শ্ৰীমন্ত শংকৰ সৰ্বগুণকৰ যাকেৰি নাহি কেও পাম। মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ। কেনি গলি বাছা? আহচোন আহচোন মোৰ কাষলৈ আহ। স্পৰ্শ কৰি তোৰ সুকোমল দেহা আনন্দ লবো এই দুখুনি মাতৃয়ে। বাছা, তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি? নহয় অ পিতা, নহয় অ আই। বাছা, পিতৃ মাতৃক চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? আপোনালোকক সেৱা কৰাটো মোৰ বাবে যে কিমান ভাগ্যৰ কথা, সেয়া আপোনালোকক বুজাম কেনেকৈ? সেৱা কৰাৰো এটা বয়স আছে বাছা। আই, তই যে এই কোমল বয়সত যিমান কষ্ট কৰিছ, আই, সেয়া আমি কেনেকৈ সহ্য কৰোঁ? মইনো কি কষ্ট কৰিছো আই, যে পিতৃৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো। যি মাতৃয়ে 10 মাহ 10 দিন নিজ গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে ডাঙৰ দীঘল কৰিলে, তাৰ প্ৰতিদান জানো কোনো পুত্ৰই খুজিব পাৰিব? কেতিয়াও নোৱাৰে। তই বাছা, তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলেও বাছা। পিতা, এৰা জীৱনেই শিকাইছে তোক, যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে, সেই সময়তে তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ, দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ, কেতিয়াবা ভোকত, কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে। জৰে জৰে ৰ'দে বৰষুণে তিতি বুঢ়ী ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা? নহয় অ পিতা, অন্ধ হ'লেও আপোনালোকৰ প্ৰচ্ছায়াত থাকি মই বৰ সাহস পাওঁ অ পিতা। আপোনালোকৰ অবিহনে মই নিশ্চয় নিথৰুৱা হৈ পৰিম অ পিতা। বাছা বাছা বুলি শুনো যেতিয়া এষাৰি মাত,